হাই গাইছ ৱেলকাম বেক টু মাই উদ্দীপ ব্লগছ মানে গাইছ আজি আমি গৈ আছোঁ ভোগেশ্বৰ মেলালৈ তো সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ তো আজি হৈছে মাঘৰ 1 তাৰিখ তো গৈ আছোঁ আমি কৌশিক আৰু মই আৰু বাকী কেইজন আছে চকত মানে মোৰ আহোঁতে অলপ দেৰি হ'ল ইয়াক নিবা আহিব লগা হ'ল ই চকো আহিব লাগি অলপ দেৰি হ'ল দে আৰু গৈ আছে নাপাবি দে এই নাচাই নাচি আছে চাব পাৰে আমি বহি আছোঁ গাইছ মানে আছে পিছত মানে সি গমে মানে সি চশমা পিন্ধি আছে ঘূৰ্তে আমাৰ এইবিলাক প্ৰীতম হিম্মত আৰু পাছত আছে মই চশমা পিন্ধি পাই আছোঁ সেইকাৰণে মই ধৰিব পৰা নাই তো গৈ আছোঁ গাইছ বৰ্তমান পালোঁ আমি লিটিল ফ্লাৱাৰ স্কুল তো অইনবাৰৰ দৰে মই এইবাৰ 3বাৰ হ'ব 2বাৰ গ'লোঁ আৰু এইবাৰ যে 3বাৰ হ'ব তো 3বাৰ ভিডিঅ' বনোৱা হৈ গ'ল মানুহ গাইছ ইমান মানুহ চাচোন ইমান মানুহ যাওঁ মানুহ তাৰমানে বেছি আজি 1 তাৰিখ না আজিয়ে চবচে বেছি হ'ব চাব পাৰে চবৰে পুৰা একদম জোচ উঠি আছে চবে তাৰমানে হাপি চাব গাইছ সেতে আছিল পুলিচ তো কৌশিকক আমি নুমাইছোঁ কৌশিকে বুলি আহি আছে এই চাব পাৰে বুলি আহি আছে এই বুলি আছে মানে তাতে পুলিচ থকা পাই আমি নুমিলোঁ তাৰ হেলমেট নাই সি হেলমেট আনবা দিলোঁ তাক নানলাক তো গৈ আছোঁ ৰ'ব চাই থাকক বেছি দূৰ নাই আৰু 3 কিলোমিটাৰমান আছে কৌশিকক উঠাই ল'লোঁ কেনে লাগছে বুলি দিব পাৰি হেলমেট নানা একো চেকিং কৰা নাই এনেই বুলিব লাগে আৰুৱে নেকি এনেও গাইছে চেকিং কৰা নাই তাক এনেও বুলি দিব আহিছোঁ গাইছে চেকিং কৰা বুলি ভাবিছোঁ চেকিং কৰা নাই ইয়াত তাৰমানে কিবা ভাগৱত ঘূৰা আছে চাগে আজি 1 তাৰিখ না তো আগতে এই ভাগৱত ঘূৰা আহি আছে মন্দিৰৰ ভাগৱত ঘূৰা নাই ভাগৱত ঘূৰা চাগে গাঁৱত যি ভাগৱত ঘূৰা এই তাৰে ভোগেশ্বৰ মন্দিৰ তাৰে একজানি ভাগৱত ঘূৰ তো এয়া চাওক চবে বাটত সেৱা কৰে এইটো আমাৰ প্ৰণৱ ভাই গাড়ী চলাইছে নিলম ক'ৰ পৰা আনছে কথা কি দেখছো এইগিলা এইফালেৰে যায় তাৰমানে মন্দিৰলৈ তো আমি আগত গাড়ী থ'ব গৈ আছোঁ প্ৰত্যেকবাৰৰ নিচিনাকৈ আমি তাৰমানে গাড়ী থ'ব গৈ আছোঁ গাইছ পূৰা ধূলা দিয়ক গাইছ অইনবাৰৰ দৰে বাইদেউহাৰতে আমাৰ তাৰমানে থ'ব আহিলোঁ গাড়ীখন মানে প্ৰীতমৰ মামেকাহাৰতে তো চাওক অইনবাৰে ইয়াতে থওঁ মানে চেফটিত থাকে গাইছে এতিয়া থাকলি অইনবাৰে ইয়াতে থওঁ এইবাৰে ইয়াতে থ'লোঁ তো থৈ দিলোঁ তাহোনো আহি আছে তাহাক ৰখি আছোঁ গাইছ তো আহি পেলাই দেখোন আমাৰ পাৰ্টি ইয়াতে ঘৰ ভৰ্তি কৰি যাব নীলমে কি আনছি যায় কথা নীলম ক'ৰ পৰা আনছে কথা সবখিনি ইয়াতে ভৰ্তি হৈ আছে গাড়ী দি ভৰ্তি কৰি যাব চকলে বোলে ভিডিঅ' বনাব মানে মোৰ ব্লগত আহিব তেওঁ কিবা ক'ব হাই গাইছ আজি ভোগেশ্বৰীত 301 বছৰ ভোগেশ্বৰীত আমি পূজা চাব যাই আছোঁ চবে উঠিব চেনেল ছাবস্ক্ৰাইব কৰিবি হা লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আমিও এই ভিডিঅ'ত উঠি থাকিম কিবা কৰি আছে কিবা ক'বা কি ৰ Yes. Hall চাৰি দিন চাব পাৰে আমি এটা দুটা গোটেই গাঁওখনে উঠিছোঁ এই নীলম কিবা এটা কওঁ প্ৰীতমৰ আৰু জঠলৈ ফোনে চাওঁচোন চাচোন তো এটা দুটা নহয় আমি গোটেই গাঁওখনে উঠি আমাৰ লগ পাতা গোটেইকেইটা উঠি আনিছোঁ তো চাব পাৰে মিল্টন নীলম প্ৰীতম হিম্মত দীপ কৈছে আৰু আহিবা আছিলে আমি এইকেইজন আহিছোঁ তো এতিয়া আমাৰ গগৰ লিডাৰ এতিয়া মিল্টন এই হাই দিদি গগৰ লিডাৰ এই হাই দিদি তো গৈ আছোঁ ৰ'ব গাইছ মানে আমি গাড়ী চাড়ী থৈলোঁ আমি আহা এইবাৰ গোটেই কথা কিয় নুমিছা কৈ থাক কিয় নাহা বোলে ৰাস্তা দি যা ৰাস্তা দি যা মানে এটা কথা পকা এটা যোন বেগে যায় বাকী কথা সি বেগে যায় আমি পকা নহয় কিন্তু পকা লিডাৰ এই কিবা কৈ আছে বেৰা পাৰ হ'ব লাগলি পিঠি ফালি বেৰা পাৰ হ'ব লাগবা পাৰে আমি গাঁৱৰ মানুহ বেৰা চেৰা পাৰ হৈ বেৰা ভাঙি হ'লে লৈ যাম আমি গৈ আছোঁ পাথৰে লিকে চশমাযোৰ 80 টাকা লৈছি এই চাচোন চাই ইয়াৰ চাল এটাৰ মই 10 টাকা বেছিকৈ কৈছোঁ বোলে গাইছ
ধুলা খা কথা ধুলা খাবি না ধুলাটো খাব লাগিব আমি ধুলা খাব আহিছোঁ তাৰমানে ধুলা খাব আহিছোঁ মানুহ চাওক না গাইছ মানুহ জোচ পূৰা একদম খালী চিৰিছি তই গাৰ্লফ্ৰেণ্ডটো হ'ল তই গাৰ্লফ্ৰেণ্ডটো এই বইনাক কটাক লৈছে গাইছে এইটো বইনাক হৈ দেই ইয়াৰ বইনাক হৈ একেলগে আহিছে হ'ল বইনাক হৈ পটাকে খাই দিবা কবি এটা ইয়াৰ পৰাই ভিৰ মানে চব গাছ পিল মানে কি আমি পিল কিনবা এনে হৈছে গাছ চবকে পিলিয়ে চব চুন গাছ আমি পামে আৰু অলপমান আছে যায় সেই আগত গেটখন আছে তো ইয়াৰ পৰাই মানুহৰ ভিৰ চাওক গাড়ী চাওক না গাইছ পূৰা একদম বাহৰ তলে চলে ভৰাই দিছে মাহেঁতে ইমান মানুহ আহি কেনে লাগছে কওঁ আহি ভাল লাগছে আৰু আগত যাবা আছে গাইছ তো ইয়াতে মানুহ ভাল লাগছে মানে কি 1 তাৰিখে এনেকৈ ফুৰিব আহি অলপ মেলা চাব আহি ভাল লাগে আৰুতো মেইন আমাৰ সেইটো সেয়া কৰিব আহিছোঁ এইখন আগত গেটখন গাইছ তো আমি গেট আহি পালোৱে চাব পাৰে এয়া হৈছে জিলাপি মাত্র 50 টাকা 14 লাখ টাকার গাড়ি আপনি অনুভব করেন ওলাইছে কমলাৰেঙা দোকান এয়া চাওক চব কমলাৰেঙা আহিছে তো এই চাব পাৰে মঞ্চত কিবা চলি আছে নৃত্য সেয়া চাওক তো ইফালে দোকান এইবিলাক ইয়াত প্ৰথমতে আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে সেৱা কৰিব যোৱা লাইন তো চাওক এই ভিতৰৰ মেইন মন্দিৰত সেৱা কৰিব যাব পাৰি আমাক এৰি খেল তাৰমানে আমাক এৰি ক'ত গেলি আমাক এৰি তাৰমানে ঘূৰি আছে আমি ঘূৰি আছোঁ আমি বেছি যাই আছোঁ ক'বলৈ দলঙৰ আছে গাইজ দেখা পাইছোঁ ৰ'ব ঢাকটাখন তাৰমানে এতে আহি ইয়াতে কি বা চাই আছে একেবাৰে মন্দিৰৰ ভিতৰৰ মানুহ চাব পাৰে ইয়াত এনেকৈ জুবিন দা আহিছিল ফাংচন কৰিছিল তো বৰ্তমান আমাৰ লগত জুবিন দা নাই ইয়াত বৰ্তমান নৃত্য চলি আছে এইফালে চব দোকান এইবিলাক তো মেলাত অহা দোকানবিলাক এইবিলাক চব দোকানটো চাওক মানুহ মন্দিৰত আহি গ'লো আমি দলঙৰ ওপৰত ইয়াৰ পৰা ভিউটো চাব ইয়াত হৈছে এইটো শিৱ মন্দিৰ তো চাব পাৰে ইয়াতো সকলো মানুহে তাৰপৰা ইয়াত সেৱা কৰিব আহে তো আমিও বাহিৰৰ পৰা একবাৰ সেৱা কৰি যাম তো চাওক মানুহ চাওক ইয়াতো আহিছে বহুত এইখন হৈছে পাৰ্ক হিচাপত মানে বনাই দিছে এয়া চাওক তো গাইছ ইয়াত মানে মানুহ বহুত ভিৰ তথাপিতো যাব চেষ্টা কৰি আছোঁ ভিতৰলৈকে তাত প্ৰসাদ বিতৰণ কৰি আছে তো গাইছ চাওক এইখন মানে আমাৰ কাৰণে নহয় আৰু মানে কাপলবিলাক যে আহে সেইকাৰণে আৰু বনাইছে এইখন পাৰ্কখন তো কৌশিক আৰু মই ঘূৰি আছোঁ দেখাচোন কেনে মানুহ আমি আপুনি চাই আছোঁ নেকি তই ঘৰত বাগান দি যাই না ফটো কৰিব গাইছে ৰিল বনাব যদি মন আছে ৰিল বনাব পাৰিব চাওক কি খবৰ বয়া বয়া দে 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 এইকেইটা কাৰণে চাই কেইটা পাগলা কটা আমাৰ মুন্না ভাই
দে 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 ব্ৰগান লাগি সাবস্ক্রাইব করে দিবি চাওক মনোজ দাই ড্ৰোনৰে আছে ড্ৰোন ক'ত আছে ওপৰত দেখাই নাই কিন্তু তো চাওক ড্ৰোন শ্বট লৈ আছে তো আপোনালোকৰ ড্ৰোনেদি লোৱা ক্লিপ কেইটামান চাই লওক আমি যাব ওলালো তো চাওক ইমানখিনি মানুহ হৈছে তো ইয়াত থকাটো ইমান সম্ভৱ নহয় তো গাইছ গেট পাই গ'লোঁ এতিয়া যাব লাগে আৰু বহুত ভিৰ হৈছে ধূলা বা গাইছ তো গাইছ তাৰ পৰা ওলাইলোঁ আমাৰ আছে প্ৰণৱ বাকীকেইটা আগত আছে তো গাইছ ইমান এটা আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব তো